নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ সেৱাৰ আণ্ডাৰত যিসকলে অধ্যয়ন কৰি আছে সেৱাৰ অধীনত তোমালোকক কৈছোঁ মই আজি এ লেটাৰ টু গড নামৰ তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা এ লেটাৰ টু গড নামৰ পাঠটিৰ দ্বিতীয় খণ্ড আগবঢ়াব বিচাৰিছোঁ। দ্বিতীয় খণ্ডটো আচলতে মই 2 নম্বৰ পেৰাগ্ৰাফৰ পৰা আগবঢ়াব বিচাৰিছোঁ। তোমালোকে সকলোৱে মনোযোগ দি শুনিব বুলি মই আশা ৰাখিছোঁ। ঠিক আছে, যদি মোৰ ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, মই পলম নকৰি পাঠটি আগবঢ়াইছোঁ। ঠিক আছে, এতিয়া দ্বিতীয়টো পেৰাগ্ৰাফত কৈছে নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ৱমেন। মানুহজনীক কৈছে, লেঞ্চ নামৰ ব্যক্তিজনে মানুহজনীক কৈছে যে আমি এতিয়া কিছু পৰিমাণে পানী পাবলৈ গৈ আছোঁ। দ্য ৱমেন হু ৱাজ প্ৰিপেয়াৰিং চুপাৰ ৰিপ্লাইড, যিগৰাকী মাইকী মানুহ যিগৰাকীয়ে মানে ইতিমধ্যে কি কৰি আছিলে, মানে আবেলিৰ আহাৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ আছিলে, তেওঁ উত্তৰ দিছে য়েছ গড উইলিং, হয় ভগৱানৰ ইচ্ছা, ভগৱানে ইচ্ছা কৰিছে। দ্য অলডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড হুৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়েৰ দ্য হাউচ আনটিল দ্য ৱমেন কল টু দেম অল কাম ফৰ ডিনাৰ্ছ। কৈছে কি লেঞ্চৰ ডাঙৰ ল'ৰাবিলাকে ইতিমধ্যে পথাৰত কাম কৰি আছে আৰু সৰু ল'ৰাবিলাকে ঘৰৰ ওচৰতে খেলি আছে। সৰু ল'ৰাবিলাকে খেলি থাকে যেতিয়ালৈকে মাকে বা লেঞ্চৰ ঘৈণীয়েকে সিহঁতক ভাত খাবলৈ নামাতে তেতিয়ালৈকে খেলিয়ে থাকে বুলি কৈছে। ঠিক আছে, তাৰপিছত ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চ হেড প্ৰিডিক্টেড। ঠিক ভাত খোৱাৰ সময়ত লেঞ্চয়ে পূৰ্ব অনুমান কৰাৰ দৰে দ্য বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল, বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে। ইন দ্য নৰ্থ ইষ্ট, উত্তৰ পূব আকাশত হিউজ মাউণ্টেইনছ অফ ক্লাউড কুড বি চিন এপ্ৰ'চিং, মানে প্ৰকাণ্ড প্ৰকাণ্ড ডাৱৰৰ টুকুৰাবিলাক কি কৰি আছিলে, আহি থকা দেখিবলৈ পোৱা গৈছিলে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, কি আছিলে, বতাহ বৰ সতেজ আৰু মৃদু আছিলে। The man went out for no other reason than to have the pleasure of feeling the rain on his body. মানুহজনে বেলেগ একো কামত কি কৰা নাছিলে, ওলাই যোৱা নাছিলে, বৰঞ্চ এটা কামৰ কাৰণেহে ওলাই গৈছিলে। এইটোৱে আছিলে তেওঁ বৰষুণত তিতাৰ আমেজটো ল'বৰ কাৰণে। গাত তেওঁৰ শৰীৰত যেতিয়া বৰষুণ পৰিব তেতিয়া এই বৰষুণত তিতাৰ আমেজটো ল'বৰ কাৰণেহে লেঞ্চয়ে ওলাই গৈছিলে। তাৰ দ্বিতীয়টো কথা হ'ল কি, এণ্ড হুৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম, যেতিয়াই ঘূৰি আহিলে তেতিয়া আশ্চৰ্য প্ৰকাশ কৰি ক'লে দিজ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, আচলতে এইবিলাক আকাশৰ পৰা পৰা একোটা কি নহয় বুলি কৈছে, বৰষুণৰ টোপাল নহয়, এইবিলাক দে আৰ নিউ কইনছ, ইহঁত কি বুলি কৈছে, নতুন মুদ্ৰা। কিয় কৈছে তেনেকৈ, দ্য বিগ ড্ৰপছ অফ ৰেইন বিগ ড্ৰপছ আৰ টেন্স এণ্ড পিচেছ এণ্ড দ্য লিটল ওৱানছ আৰ ফাইভছ, বৰষুণৰ ডাঙৰ টোপালবিলাক কি বুলি কৈছে, 10 চেণ্টৰ নিচিনা, মানে চেণ্ট মানে পইচাৰ নিচিনা, আৰু সৰু টোপালবিলাক 5 চেণ্টৰ নিচিনা আছিলে। গতিকে এইটো কৈছে। ইয়াৰ পৰা কি কি সাম্ভাব্য কুৱেশ্যন আহিব পাৰে, হোৱাট আৰ দ্য অফিচিয়েলি ৰিকগনাইজ কুৱেশ্যন অৰ দ্য হোৱাট আৰ দ্য অফিচিয়েলি এক্সপেক্টেড কুৱেশ্যন। প্ৰথম কথা হ'ল হু ৱাজ দ্য ৱমেন এজ মেনশ্যন ইন দ্য লেচন বা প্ৰস্পিচ এ লেটাৰ টু গড। এ লেটাৰ টু গড নামৰ পাঠটিত উল্লেখ কৰা মহিলাগৰাকী কোন আছিলে, তেতিয়া আমাৰ আনচাৰটো হ'ব দ্য ৱমেন মেনশ্যন ইন দ্য লেচন এ লেটাৰ টু গড ৱাজ লেঞ্চছ ৱাইফ, লেঞ্চৰ মানুহগৰাকী আছিলে এ লেটাৰ টু গড নামৰ পাঠটিত উল্লেখ কৰা মহিলাগৰাকী। দ্বিতীয়টো কুৱেশ্যন আহিব পাৰে হোৱাট ৱেৰ লেঞ্চছ বয়জ ডুইং, তেতিয়া লিখিব লাগিব দুই প্ৰকাৰে লিখিব পাৰি, ডাঙৰ ল'ৰাকেইটাই কি কৰিব আছিলে আৰু সৰু ল'ৰাকেইটাই কি কৰি আছিলে। তেতিয়া দ্য লেঞ্চছ অলডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়েৰ দ্য হাউচ, ডাঙৰ ল'ৰাবিলাকে পথাৰত কাম কৰি আছিলে আৰু সৰুবিলাকে ঘৰৰ ওচৰতে খেলি আছিলে। তাৰপিছত হোৱেন ডিড দ্য বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল, কেতিয়া বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে, তেনেকুৱা কুৱেশ্যন আহিব পাৰে। তেতিয়া আমি ক'ব লাগিব ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট হেজ লেঞ্চ হেড প্ৰিডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগিন টু ফল। তেনেকৈ মানে ঠিক ভাত খোৱাৰ সময়ত
লেন্সই পূৰ্বানুমান কৰাৰ নিচিনাকৈ কি কৰিছিলে বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে। নেক্সট কুৱেশ্যন আহিব পাৰে হোৱাট কুড বি চিন এপ্ৰচিং ইন দ্য নৰ্থ ইষ্ট। নৰ্থ ইষ্টত কি আহি থকা দেখিবলৈ পোৱা গৈছিলে? নৰ্থ ইষ্টৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড ডাৱৰৰ টুকুৰাবিলাক আহি থকা দেখিবলৈ পোৱা গৈছিলে। গতিকে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউড কুড বি চিন এপ্ৰচিং। এই 2 নম্বৰ প্ৰেগাপটো চালে এনেও কুৱেশ্যনকেইটা বুজি পাব। তাৰপিছত হাউ ৱাজ দ্য এয়াৰ একৰ্ডিং টু লেন্স। লেন্সৰ মতে বতাহ কেনেকুৱা আছিলে সেই সময়ত বৰষুণ অহাৰ সময়ত? তেতিয়া আমি ক'ব লাগিব দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। তাৰপিছত নেক্সট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, হোৱাই ডিড লেন্স গ' আউট ইন দ্য ৰেইন। লেন্সই কিয় বৰষুণত ওলাই গৈছিলে? লেন্স ৱেণ্ট আউট ইন দ্য ৰিজন। তেতিয়া আনচাৰটো লিখিব লাগিব লেন্স ৱেণ্ট আউট ইন দ্য ৰিজন ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লিজাৰ অফ ফিলিংছ দ্য ৰেইন অন হিজ বডি। তেওঁৰ গাত বৰষুণত তিতাৰ আমেজটো ল'বৰ কাৰণেহে ওলাই গৈছিলে, বেলেগ একো কাৰণে ওলাই যোৱা নাছিল। তেওঁ বৰষুণত তিতি ভাল পায় আৰু বৰষুণত তিতি আমেজটো ল'বৰ কাৰণে ওলাই গৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিব পাৰে হোৱাই ডাজ লেন্স চে দ্য ৰেইন ড্ৰপছ আৰ নিউ কুইন্স। কিয় লেন্সই কৈছে যে বৰষুণৰ টোপালবিলাক নতুন মুদ্ৰাৰ নিচিনা? কিয় কৈছে? যে আমি ক'ব লাগিব দ্যাট বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ স্মলাৰ ওৱানছ আৰ 5 বা লিটল ওৱানছ আৰ 5। ডাঙৰ বৰষুণৰ ডাঙৰ টোপালবিলাক 10 চেণ্টৰ নিচিনা, 10 পইচাৰ নিচিনা আকাৰত, আৰু সৰু বৰষুণৰ টোপালবিলাক 5 পইচাৰ নিচিনা। সেইকাৰণে এই বৰষুণৰ টোপালবিলাকক নতুন মুদ্ৰা বুলি কৈছিলে। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। তোমালোকৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে মোৰ চেনেলটো চাই থাকিবা, মই এনেকৈ ভৱিষ্যতে দি থাকিম। নমস্কাৰ।